জয়গুৰু শংকৰ বৰপাৰাৰ অনিল পাঠক প্ৰাথমিক শাখাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। আৰু এয়া বৰপাৰা ভাটিপাৰা নামঘৰে স্থায়ী মঞ্চ মুকলি কৰিব বঙাইগাঁৱৰ বিধায়ক মাননীয় ফণীভূষণ চৌধুৰীদেৱ। আৰু এতিয়া ৰাতিপুৱাৰ নাম প্ৰসংগ আৰম্ভ হ'ব, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব।
গুৰুজনাৰ শুভ জন্মতিথিত এভাগী শৰাই আগবঢ়োৱা হ'ল। নতুন স্কুটিখনৰ শুভ যাত্ৰাৰ বাবে ভগৱন্তৰ কৃপা আৰু ভকত বান্ধৱ আই মাতৃৰ সমস্ত আশীৰ্বাদ কামনাৰে সেৱা ধৰা হ'ল। কৃষ্ণ। আজি এই গুরু জয়ন্তী খবর আমি আমার এই মঞ্চ আমি আনন্দ করে আনিছি আপোনালোকে মই আন্তৰিক অভিযোগ কৰিছোঁ। আপোনালোকে যিখিনি অনুদান পাইছে অনুদানখিনি পক্ষাৰ্থত সৎ ব্যৱহাৰ কৰি আপোনালোকে এই মঞ্চখন নিৰ্মাণ কৰি আছে। এই বঙাইগাঁৱৰ নামঘৰসমূহৰ ভিতৰত মই তাৰমানে এটা নামঘৰৰ তেওঁলোকক ধন্যবাদ দিলোঁ। তেওঁলোকৰ সেই নামঘৰটোত তেওঁলোকৰ তাৰমানে সদস্য 12শ বা 15শ। আপোনালোকে জানে, চবেই জানে আপোনালোকে যে জ্যোতিনগৰ যিটো নামঘৰ আছে তেওঁলোকে আপোনালোকে চাব, তেওঁলোকৰ মানুহ কেইজনমান মাত্ৰ, তেওঁলোকৰ ভকত কেইজনমান মাত্ৰ, কেইটামান মাত্ৰ পৰিয়াল, কিন্তু তেওঁলোকে তাৰমানে কষ্ট কৰিছে, তেওঁলোকে আগবাঢ়ি